হয় নমস্কাৰ কোপাটি প্ৰাইমাৰী ছাকুৱাপাৰা গাঁৱৰ পৰা আমি যুৱ সমাজে বিপিএফ দলৰ কৰ্মী তথা কমল দৈমাৰী ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো তেখেতে বৰ্তমান কোনো এমএল বা ইএম নোহোৱা স্বত্বেও তেখেতসকলে আমাৰ ছাকুৱাপাৰা গাঁৱৰ ৰাইজৰ সহায় সহকাৰে যিখিনি কাম কৰিছে তেখেতক আমি নিশ্চয় ধন্যবাদ তাৰে তেখেতক জনাবই লাগিব। তেখেতে আমাৰ গাঁৱত বৰষুণৰ সৃষ্টি হোৱা যি ৰাস্তাৰ বা পথবিলাক যি ধৰণৰ বেয়া হ'ব ধৰিছিলে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছিলে সেইখিনি তেখেতে আমাৰ গাঁৱত এদিন ঘপকে আহি দেখা পোৱাৰ লগে লগে তেখেতে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেখেতসকলে মেৰামতি কৰি দিলে আৰু লগতে আমাৰ এখন গাঁৱৰ ভিতৰ ফালে সোমাবলৈ যোৱা যি মূল পথ আছিলে সেই মূল পথটোৱে বৰষুণৰ ধাৰাসাৰ বৰষুণত সেই পথটো ভাঙি গৈছিলে গৰাখহনীয়াৰ ফলত তেখেতে আমাৰ বাঁহৰ যিখন সাঁকোৰে তেখেতে আমাৰ এই পথটো নিৰ্মাণ কৰিলে আমি তাতো তেখেতক আনন্দিত হৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আকৌ এটা কথা উল্লেখ কৰিছোঁ তেখেতে কোনো এমএল বা ইএম নহয়, তেখেত জাষ্ট এজন সমাজকৰ্মী হিচাপে সমাজত পৰিচিত আৰু তেখেতে এজন সমাজকৰ্মী হিচাপে যিখিনি কাম আমাৰ সমাজত আগবাঢ়ি দিছে সেয়ে আমি যুৱ বিপিএফৰ তৰফৰ পৰা তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ যোগেদি আমি আপোনালোকৰ এই মিডিয়াৰ যোগেদি এই সমগ্ৰ বিটিআৰবাসীক জনাব বিচাৰিছোঁ এইবাৰ বিপিএফ চৰকাৰ হ'লে নিশ্চয় তেখেতে আৰু ভাল কাম কৰি সমাজখন উন্নতি কৰিব। সেয়ে আমি সমগ্ৰ বিটিআৰবাসী এই ৰাইজক অনুৰোধ কৰিছোঁ আপোনালোকে দলে বলে ওলাই আহি এইবাৰ বিপিএফ চৰকাৰৰ হাতখন মজবুত কৰি দিয়ক আৰু নাঙলৰ ছবিত ভোট দি এই হাৰগাঁও মহিলাৰী চৰকাৰ অৰ্থাৎ বিটিআৰৰ প্ৰাক্তন চিফ তথা মুখ্য তেখেতৰ শক্তিশালী কৰি বিপিএফ চৰকাৰ গঠন পুনৰ আহিবলৈ সুযোগ প্ৰদান কৰক এই বুলি আমি ছাকুৱাপাৰা গাঁৱৰ ৰাইজে সমগ্ৰ বিটিআৰবাসীক অনুৰোধ কৰিছোঁ। আৰু যি যুৱ সমাজ আছে সেই যুৱ সমাজসকলক তথা বন্ধুসকলক অনুৰোধ কৰিছোঁ আহক আমি যুৱ সমাজে এখন ভূমিকা গ্ৰহণ কৰোঁ। এইখন চৰকাৰৰ পৰিৱৰ্তে আমি আকৌ বিপিএফ চৰকাৰ বিটিচিত পুনৰ স্থাপন কৰিব বিচাৰিছোঁ। তো সেয়ে আমি আকৌ যুৱ সমাজক অনুৰোধ কৰিছোঁ আহক আমি ওলাই আহোঁ এইবাৰ আকৌ পৰিৱৰ্তনৰ ছাত্ৰত আমি বিপিএফ চৰকাৰক ভোট দি জয়যুক্ত কৰোঁ। ধন্যবাদ। জিন্দাবাদ 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 জিন্দাবাদ